নমস্কাৰ আসসালামু আলাইকুম প্ৰথমতে আমি আপোনালোকক ওয়েলকাম কৰিছো বিমৰ কভাৰিং যাতে সমান থাকে কেনেকৈ কাম কৰিলে বিমৰ কভাৰিংটো সমান থাকিব সেই বিষয়ে আপোনালোকৰ লগত ক'বলৈ লৈছো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব ধৰি লওক এই ৰডটো আছে 25 ৰড এটো 1 ইঞ্চি আছে এইটো ৰডৰ পৰা আমাৰ হেডটো ডালাইটো কভাৰিং আছে 2 ইঞ্চি এতিয়া যদি এটো আমি সিধাকে দিও তেতিয়ালে ৰডটো থাকিব 1 ইঞ্চি ইফালে থাকিব 2 ইঞ্চি তেতিয়ালে কভাৰিংটো বিমৰ পৰা কভাৰিংটো 3 ইঞ্চি হ'ব তেতিয়া যদি আমি 12 ইঞ্চি বিমটো বান্ধো তেতিয়ালে ইফালে কভাৰিংটো 3 ইঞ্চি থাকিব ইফালে কিন্তু কভাৰিং 1 ইঞ্চি থাকিব এটো কভাৰিংটো ইফালে যদি 1 ইঞ্চি কভাৰিং থাকে ইফালে যদি 3 ইঞ্চি কভাৰিং থাকে তেতিয়া হলে প্ৰবলেম হ'ব কভাৰিং যাতে সমান হয় হেতু কাৰণে আমি এই ৰড কেটা ডাই মাৰি পেলাই এইটো ৰডৰ সিধা কৰি দিছো এইটো ডাই মাৰি পেলাই এইটো ৰডৰ সিধা কৰি দিছো তে ইফালে আপোনাৰ 1.5 ইঞ্চি কভাৰিং থাকিব ইফালেও আপোনাৰ 1.5 ইঞ্চি হেতু সাইডতো 1.5 ইঞ্চি কভাৰিং থাকিব তেতিয়ালে কভাৰিংটো সমান হ'ব নহলে এটা সাইডত 3 ইঞ্চি থাকিলে হেতু সাইডত কভাৰিংই না থাকিব হেতু কাৰণে আপোনালোকে যদি কামটো এনেকে কৰে তেতিয়ালে পারফেক্ট কাম হ'ব আৰু ৰডটো আপোনালোকে কোনোবাই বাহিৰলৈ দি দিয়ে বাহিৰত দিব নালাগে বাহিৰত ৰড দিয়া একেবাৰে ভুল ৰড সব ভিতৰত সোমাব লাগে আমাৰ ৰড সব ভিতৰত সোমোৱা আছে আপোনালোকে চাক হেতু পুষ্ট 25 ৰডৰ সিধা সিধি বিমৰ ৰড আছে এটো 25 ৰডৰ সিধা সিধি আমি বিমৰ ৰডটো দিছো ইফালে আপোনাৰ 25 ৰডৰ সিধা সিধি আমাৰ বিমৰ ৰডটো আছে প্ৰতিটো ৰড আপোনাৰ বিমৰ ভিতৰত সোমাব লাগিব এটো বিমৰ বহলটো হৈছে 12 ইঞ্চি হাইটটো হৈছে 18 ইঞ্চি কলমৰ ৰডটো এনেকে ইয়াল মাৰিব ইয়াল না মাৰিলে কিন্তু জোৰ নহব আৰু এটো মাজত ইয়াত ৰিং আছে ইয়াত ইয়াল আছে খুব পুষ্টটো বহুত ডাঙৰ এতিয়া ইয়াত আপোনাৰ যদি আপোনালোকে ৰিং সোমাব নোৱাৰে বা অসুবিধা হয় ৰিং বান্ধিব নোৱাৰে তেতিয়ালে আপোনালোকে এনেকে ইউ বনাই পেলাই বা তলৰ ফালে ইউ বনাই পেলাই ৰডটো বান্ধিব আৰু কলমতো আপোনালোকে এনেকে ইউ দি দিব ৰিং সোমোৱাটো প্ৰবলেম হ'ব ৰিং সোমাব নোৱাৰিব ইউ বনাই ইফালৰ পৰা ইউ এনেকে সোমাই দিব হেতু সাইডৰ পৰা ইউ সোমাই দি পেলাই তার দি বান্ধি দিব তেতিয়া হলে আপোনালোকৰ কামটো পারফেক্ট হ'ব আমি এনেকে কাম কৰো আমি ইয়াত ইউ বান্ধি দিম আৰু এটো জুগালটো নামাৰিলে কভাৰিংটো সমান নহব এনে ধৰিলক 400টা 500টা ৰড হলে প্ৰবলেম ইমান নাছিল কিন্তু এটো 1 ইঞ্চি মোটৰ ৰডটো আছে 1 ইঞ্চি আপোনাৰ 25 ৰড হেতু কাৰণে এনেকে দিবই লাগিব আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আমি এটো ধৰিলক আমাৰ এক্সট্ৰা ৱাৰ দিয়া নাই ড্ৰয়িঙত যেনেকৈ আহিছে তেনেকৈ দিছো ডাইৰেক্ট ৰড দিবলৈ দিছে এটো আপোনাৰ 20 ৰড আছে 20 ৰড 3 ডাল আছে তলত আপোনাৰ 20 ৰড 3 ডাল আছে আৰু মাজত আপোনাৰ 16 ৰড 2 ডাল আছে মুঠ 10 ডাল ৰড আছে এটো পুষ্টৰ পৰা হেতু পুষ্টলৈকে 22 ফুট লেং আছে 22 ফুট লেং থকাৰ কাৰণে বিমটো হেভি পৰা লাগিবই আৰু ৰিংটো যে এটো গৰে আপোনাৰ 5 ইঞ্চি আছে ইয়াৰ পৰা এটো ৰিঙৰ পৰা এটো 5 ইঞ্চি এটো পৰা এটো 5 ইঞ্চি 5 ইঞ্চি ৰিং একেবাৰে আপোনাৰ গুটিখিনি ইয়াত আপোনাৰ আমি কেৰেং হিচাপে ৰড বন্ধা নাই তো ডাইৰেক্ট ডৰিঙত যেনেকৈ আহিছে তেনেকৈ পুষ্টৰ ৰেংটো যদি ওপৰৰ মাথাটো সিধা থাকে আপোনালোকে ডাই দি পেলাই এনেকে বেন্ড কৰি দিব এনেকে বেন্ড কৰি দিব তেতিয়ালে আৰু কোনো প্ৰবলেম নহয় আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰো জয় আই অসম